আজি বহুত দিনেই হ'ল তোক পাহৰি থকা। কিয় জানো আজি আকৌ হঠাৎ হৃদয়ৰ কোনোবা কোণত যেন নতুনকৈ জীপাল হ'ব ধৰিছে ভাল পোৱাবোৰ। সোঁৱৰাই দিব বিচাৰিছে আমাৰ সম্পৰ্কৰ কথা। আনে নাজানিলেও নুবুজিলেও তইতো ভালদৰে জানো বুজোৱা আমাৰ ভাল পোৱাবোৰৰ কথা। সম্পূৰ্ণ এটা বছৰৰ পিছত আজি আকৌ কিয় আহিলি নীৰৱ নিৰস আৰু নিথৰ মনটোক জীপাল কৰিবলৈ। তই তিয়াব পৰাকৈ পদূলিমূৰৰ সেই শেৱালিজোপা এতিয়া সজীৱ হৈ থকা নাই। মেঘৰ আৱৰণ ফালি শুকাই যাব ধৰা শেৱালিজোপা জীপাল কৰিবলৈ এইবাৰ আগতীয়াকৈ ভুমুকি মাৰি শীতৰ সুকোমল শিহৰণ সানিলিহি। ফন পৰা বুকুৰ পথাৰখনত সিঁচি দিলিহি ভাল পোৱাৰ হাজাৰ বীজ। আৰু সেইবাবে আকৌ এবাৰ প্ৰেমত পৰিলোঁ। সন্ধ্যা সময়ত অহা বহু প্ৰত্যাশিত আহিনৰ শীতল বৰষুণ জাকৰ।